নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে মূৰৰ চুলি টকুৱে খোৱা ৰোগ ভাল হোৱা ঘৰুৱা বনৌষধিৰ বিষয়ে। সাধাৰণতে চুলিৰ গুৰিত ক্ষুদ্ৰ এবিধ কীটাণুৱে কুটি দিয়াৰ কাৰণে চুলিবিলাক সৰে। চুলিৰ গুৰিত অলপ খজুৱাই আৰু চুলিবিলাক কোচে কোচে সৰাৰ ফলত মূৰৰ ছাল ওলাই পৰে আৰু টপা হয়। টকুৱে খোৱা ৰোগ ভাল হোৱা ঘৰুৱা বনৌষধিৰ বিষয়ে জানো আহক। জেতুকাৰ গুটি পিচি মাথাত লেপ দিব লাগে। 1 ঘণ্টা লেপ দিয়াৰ পিছত পানীৰে ধুই দিব। এনেকৈ 7 দিন বা 15 দিন ব্যৱহাৰ কৰিলে আপুনি সুফল পাব। জংঘলী ভেকুৰী তিতা পাত 10খন বা 12খন খুন্দি মূৰত 1 ঘণ্টা লেপ দিলে টকুৱে খোৱা ভাল হয়। এইটো আপুনি 15-20 দিন লগাব লাগিব। শেৱালি ফুলৰ গুটি খুন্দি মূৰত 1 ঘণ্টা লেপ দিলে চুলি সোনকালে গজে আৰু টকুৱে খোৱা ভাল হয়। এইটো 15-20 দিন লগাব লাগিব। কেষ্টৰ অইল মাথাত মালিচ কৰিলে টকুৱে খোৱা ভাল হয় আৰু চুলি মজবুত হয়। নহৰু 7 ফুটা বা 9 ফুটা পতাত পিচি মাথাত ঘঁহিলে টকুৱে খোৱা ভাল হয়। এইটো 15 বা 20 দিন ব্যৱহাৰ কৰিব লাগিব। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানে, ধন্যবাদ।